এইখনে হৈছে মোৰ পত্ৰ যোনখন আমেৰিকাৰ পৰা আহিছে অতি কম সময়ত আপোনালোকৰ মৰমৰ কোবত ইমান কি আছে পত্ৰখনত যে আমেৰিকাৰ পৰা মোলৈ পঠালে বলকচোন খুলি চাওঁ ভিতৰত কি আছে বলক বাপ্পা ৰাইসকল ভ্লগ চাবা আহিছে তো ৰাইসকল আপোনালোকে মোক ইমান মৰম দিছে ভ্লগ চাবা আহি মানে ইমানে মৰম দিছে মৰমৰ কোবত মানে আপোনালোকে বাধ্য কৰি দিলে আমেৰিকাৰ পৰা মোৰ এই গুৱাহাটীত ঘৰলৈ আহালৈ মানে এই পত্ৰ বা চিঠিখন মানে আপোনালোকে বাধ্য কৰি দিলে সঁচাকে ইমান সোনকালে আহি পালে বহুত ভাল লাগিছে অকল আপোনালোকৰ মৰমৰ বাবে এইবিলাক মানে পসিবল হৈছে সঁচাকে বহুত কেনেকৈ আপোনালোক ধন্যবাদ মানে দিম মানে মই নিজে ভাবি পোৱা নাই বহুত হেপী মই আজি কাৰণ আমেৰিকাৰ পৰা চিঠি আহি পাইছে মোৰ ঘৰত কিমান ভাল লাগিব ভাবি চাওক বলে আপোনালোকক আজি মই দেখাম ভিডিঅ'ত কি আছে চিঠিখনত কি হয় আসলতে পত্ৰখন আমেৰিকাৰ পৰা মোৰ ঘৰলৈ কিয় আহিলে এইবিলাকো আপোনালোক দেখাম আপোনালোকে চাই ভাল পাব চাই থাকক একদম লাষ্টলৈ মজা লাগিব একেবাৰে ৰাইসকল পোনপ্ৰথমে আপোনালোকক মোৰ পত্ৰখন দেখাই দিওঁ কি পত্ৰ আহিছে তো এইখনে হৈছে মোৰ পত্ৰ যোনখন আমেৰিকাৰ পৰা আহিছে অতি কম সময়ত আপোনালোকৰ মৰমৰ কোবত তো যি নহওক ভিতৰত কি আছে কি নাই আপোনালোকক মই গোটেইখিনি দেখাম মই খোলা নাই যেনেকৈ আহিছে এনেকৈ থৈ দিছিলোঁ মই এতিয়া খুলিম আপোনালোকক দেখাই পেলাই খুলিম আৰু একেলগে আনবক্সিং কৰিম এতিয়া পোনপ্ৰথমে মোৰ মস্ত জুচে হাগা লাগছে মই হাগি আহোঁ বলক একেলগে হাগব যাওঁ চৰি আপোনালোকে থাকক মই হাগি আহোঁ তো ৰাইসকল হাগি মুটি আহিলোঁ এতিয়া বলক পত্ৰখন আনবক্সিং কৰোঁ কি আছে কি নাই গোটেইখিনি চাওঁ বহুত এক্সাইটেড সঁচাকৈ কি আছে ভিতৰত চাব মোৰো বহুত মন আছে বলক এইখনেই হৈছে চাওক পত্ৰখন কি মজা এইখন আচলতে গুগল এডচেন্স হয় জানে ন গুগলৰ মেইন অফিচটো আছে আমেৰিকাত তো সেইকাৰণে আমেৰিকাৰ পৰা ইয়ালৈ পঠোৱা হৈছে স্পীড পোষ্টৰ জৰিয়তে তো ইমান কি আছে পত্ৰখনত যে আমেৰিকাৰ পৰা মোলৈ পঠালে বলকচোন খুলি চাওঁ ভিতৰত কি আছে বলক তো ৰাইসকল এইখনেই হৈছে চিঠিখন ইয়াতে লিখা আছে ৰিমুভ সাইড এজেছ ফাৰ্ষ্ট মানে এই সাইডৰ এইখিনি ফালিব দিছে এনেকৈ ফালিব দিছে এনেকৈ ফালিব দিছে এইখিনি ফালিব মানা কৰিছে তো ফালি লৈ মই আপোনালোক দেখাই আছোঁ ভিতৰত বা কি আছে ময়ো নাজানো চাই লৈ আপোনালোক দেখাই আছোঁ চাই থাকক ভিডিঅ'টো বাপেকে তো ৰাইসকল এয়া চিঠিখন মই ফালি আছোঁ পাতাৰ দৰে আৱাজ ওলাইছে দেখোন তো বন্ধুসকল চাওক চিঠিখন ফালাৰ পিছত কেনেকুৱা হয় এইখনেই হৈছে চিঠিখন চাওক এয়া ফালাৰ পিছত এনেকুৱা খুলিব পাৰে খুলি পালে ইয়াতে গুগল এডচেন্স কিবা কিবি লিখা আছে ইয়ৰ এডচেন্স পাৰ্চনেল আইডেণ্টিফিকেশ্যন নাম্বাৰ এইখন আচলতে ভেৰিফিকেশ্যন লেটাৰ বুলি ক'ব লাগিব আৰু ইয়াতে আপোনাৰ পিন দিয়া আছে 6টা নম্বৰত মই পিনটো গোটেইখিনি দেখাব নোৱাৰিম আৰু এই পিনটো আপোনালোকে ইয়াতে মানে এইখিনি ইয়াতে মাৰিব লাগিব এণ্টাৰ দ্য পিন মেইল ইয়ৰ বিলিং এড্ৰেছ মেইল টু ইয়ৰ বিলিং এড্ৰেছ মানে এইটো আচলতে মোক এড্ৰেছ ভেৰিফিকেশ্যন কৰিছে গুগলে সিহঁতে মানে মোক চেক কৰিছে যে এইটো মই চলাই আছোঁ একাউণ্টটো নে কোনোবা বেলেগে চলাই আছে নে ৰবটে চলাই আছে এতিয়া মই এতিয়া পিনটো ইয়াতে দি দিম পিনটো যেতিয়া মই ইয়াতে দি দিম দিয়াৰ পিছত মানে গুগলে মোক ভেৰিফাই কৰিব আৰু এই গোটেইখিনি প্ৰচেছ হৈ যোৱাৰ পিছত মই এটা ৰেভিনিউ পাই থাকিম মোৰ বেংকলৈ ট্ৰান্সফাৰ কৰিব পাৰিম আচলতে গোটেই মামলাটো আপোনালোকক কৈ দিওঁ কোনোবাই যদি ইউটিউব চেনেলটো খুলি পেলাই চলাই আছে গম নাপায় বস্তুখিনি গম পাব আৰু কোনোবাই যদি জানিব বিচাৰিছে গম পাব এইখন আচলতে মই কিয় পালোঁ আচলতে মই পাইছোঁ এই কাৰণে যিহেতু এটা ইউটিউবৰ এটা এলগৰিথম আছে কমপ্লিট কৰিব লাগে যে 1000 ছাবস্ক্ৰাইবাৰ লাগিব আৰু 4000 আৱাৰ্ছ আপোনালোকে কমপ্লিট কৰিব লাগিব ভিডিঅ'ৰ মানে ভিডিঅ' আপলোড দিয়াৰ পিছত তো সেইখিনি বস্তু মই কমপ্লিট কৰিলোঁ এটা ভিডিঅ' ভাইৰেল হৈছিল তাৰ পৰা পুৰা কমপ্লিট হৈ গৈছে মোৰ বস্তুখিনি তো এতিয়া ইউটিউবৰ যোনখিনি পইচা মই পাই থাকিম ৰেভিনিউখিনি ইমানখিনি নাপাওঁ আৰু অলপ অলপ পাই থাকে আৰু তো ৰেভিনিউখিনি যোনখিনি জমা হ'ব ইউটিউব একাউণ্টত $10 জমা হ'ব লাগিব তো $10 যে জমা হ'ব গুগল এডচেন্সত পঠাই দিয়ে ইউটিউবৰ পৰা আপোনালোকে ডাইৰেক্ট পইচাটো ল'ব নোৱাৰে মানে ইউটিউবে কি কৰে গুগল এডচেন্সত পঠাই দিয়ে গুগল এডচেন্সত জমা হয় আমাৰ পইচাখিনি যোনখিনি পাওঁ তো গুগল এডচেন্স একাউণ্টত আপোনালোকৰ $10 মিনিমাম মানে জমা হ'ব লাগিব $10 হোৱাৰ লগে লগ আপোনালোকক এইখন পঠাই দিব মানে গুগলে গুগল এডচেন্স লেটাৰখন পঠাই দিব আপোনালোকক আমেৰিকাৰ পৰা তাৰপিছত আপোনালোকে পিনটো ইয়াতে ভেৰিফাই কৰি এই চাওক ভেৰিফাই ইয়ৰ ইয়াত দিয়া আছে কিবা কিবি তো ইয়াতে পিনটো মই দি দিয়াৰ লগে লগ মানে এইটো ভেৰিফাই হৈ যাব মানে এতিয়া গুগল এডচেন্সৰ এটা ক্ৰাইটেৰিয়া আছে $10 হোৱাৰ পিছত জাষ্ট এই চিঠিখনেহে পঠালে এতিয়া আকৌ $100 জমা হ'ব লাগিব যেতিয়া $100 জমা হ'ব তেতিয়া মই বেংক একাউণ্ট এড কৰি বা এইটো এড কৰি থ'ব পাৰোঁ বেংক একাউণ্টটো এড কৰাৰ পিছত মানে মই পইচাটো বেংকলৈ ট্ৰান্সফাৰ কৰিব পাৰোঁ তো সেইখিনিয়ে আৰু এখন জাষ্ট ভেৰিফাইং লেটাৰ আছিলে এতিয়া মোক ভেৰিফাই হ'লেও মই কি কৰিলোঁ পিনটো দিলোঁ ইয়াতে পুৰা ভেৰিফাই হৈ গ'লোঁ এতিয়া মানে ইমান সেনেকুৱা পইচা নাপাওঁ পিনটো দিয়াৰ পিছত মানে আপোনালোকে নাভাবিব যে বহুত টকা পাই আছোঁ ইউটিউবৰ পৰা মানে ইমান পইচা নাপায় ইউটিউবৰ পৰা এতিয়া কাৰণ বেছি পইচা কমাবৰ কাৰণে আপোনালোকৰ ভিউজ লাগিব ভিউজ বেছি যেতিয়া আহিব আপোনালোকে মোক যেতিয়া মৰম দিব মই আৰু ভিডিঅ' বনাই যাম ভিউজ বেছি পাম তেতিয়াহে মানে এটা ভাল ইনকাম হ'ব আপোনালোকে মোক সাহস দিব লাগিব যাতে
যাতে মই আগৰ ফালে আৰু সাহস কৰি ভাল ভিডিঅ' বনাব পাৰোঁ আপোনালোক মই এণ্টাৰটেইন কৰিব পাৰোঁ হহুৱাব পাৰোঁ মোৰ ভিডিঅ'বোৰ এনেকুৱাই হয় হহুৱা অলপ এণ্টাৰটেইন কৰা ভ্লগ বনালেও মানে অলপ মই এণ্টাৰটেইন কৰি বনাওঁ মই এনেকৈ ভাল পাওঁ তাৰ মানে আৰু এটা কথা কৈ দিওঁ কোনোবাই যদি ইয়াতে টেক চেনেল ভাবি পেলাই মোক ছাবস্ক্ৰাইব কৰিব হৈছে ছাবস্ক্ৰাইব নকৰিব আগতে কৈ দিছোঁ কাৰণ এইটো মোৰ ভ্লগ চেনেল এইটো জাষ্ট মই আপোনালোকক শ্বেয়াৰ কৰিলোঁ কাৰণ আপোনালোক মোৰ ফেমিলি হয় আপোনালোকৰ বাবে মই লেটাৰখন পালোঁ তো আপোনালোক মই জাষ্ট শ্বেয়াৰ কৰিলোঁ বস্তুটো কি হয় আচলতে এই বস্তুটো তো টেক চেনেলৰ কোনোবা যদি নতুন কোনোবা আহিছে ভিউৱাৰ মোৰ তাত ছাবস্ক্ৰাইব কৰি নথব কাৰণ মই নেক্সট টেকৰ ভিডিঅ' একো নিদিওঁ টেকনিকেল ভিডিঅ' একো নিদিওঁ মই ভ্লগে বনাওঁ তো ভ্লগ চোৱা মানুহ যদি আছে কোনোবা সিহঁতে ছাবস্ক্ৰাইব কৰি থ'ব নতুনকৈ অহাবোৰ কাৰণ নেক্সট ভিডিঅ' মই ভ্লগ আপলোড কৰি যাই থাকিম আপোনালোক এণ্টাৰটেইন কৰি যাই থাকিম আৰু হহুৱামেই আপোনালোকক হহুৱাই যাই থাকিম তো ৰাইজসকল ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ আপোনালোকক জাষ্ট মই শ্বেয়াৰ কৰিলোঁ বস্তুটো আপোনালোকে ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব যদি কৰা নাই এতিয়া মই ভাত খাব যাওঁ বহুত ভুকিলোঁ বহুত ভোক লাগছে এতিয়া মই যাওঁ আপোনালোক নেক্সট ভিডিঅ'ত লগ পাম বাই বাই অ' মা ভাত দে ভোক লাগছে